আজি লৈ আহিছোঁ আপোনালোকৰ বাবে ব্ৰেড ৰোলৰ এটা ৰেচিপি। প্ৰথমে এটা বউলত 4টা বইল কৰা আলু লৈছোঁ। আলুকেইটা এনেদৰে ফালি লৈছোঁ। 2টা মিডিয়াম সাইজৰ কাটি ৰখা পিঁয়াজ দি ল'ম। ধনিয়া দি ল'ম। আধা চামুচ নিমখ দি ল'ম আৰু আধা চামুচ গৰম মছলা আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দি ল'ম। এতিয়া এই গুটিখিনি ভালদৰে সানি ল'ম। এতিয়া এইখিনি হাতেৰে এটা শেপ দি ল'ম। এইখিনি এনেদৰে বনাই ল'লোঁ। এতিয়া অলপমান ব্ৰেড লৈছোঁ। এই ব্ৰেডখিনি সাইডৰ ব্ৰাউন কালাৰ পাৰ্টখিনি কাটি ল'ম। এনেদৰে কাটি ল'লোঁ। এতিয়া এটা বউলত অলপমান পানী লৈছোঁ। এই পানীখিনিত ব্ৰেড পিচ তিয়াই ল'ম। তিয়াই লোৱাৰ পাছত এনেদৰে হাতেৰে ব্ৰেডৰ পৰা পানীখিনি উলিয়াই ল'ম। একেবাৰে সাৱধানে কৰিব যাতে ব্ৰেড পিচ ফাটি নাযায়। আলুখিনি দি ল'ম। আলুখিনি দিয়াৰ পাছত ব্ৰেডখন এনেদৰে লাহে লাহে মেৰিয়াই ল'ম আলুখিনিৰ ওপৰত। এতিয়া এইখিনি তেলত ফ্ৰাই কৰি ল'ম। কেৰাহীত অলপমান তেল দি লৈছোঁ। এইখিনি গোল্ডেন ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি ল'ম আৰু মাজে মাজে এনেদৰে লাহে লাহে লৰাই থাকিম।
এয়া চাওক একেবাৰে গোল্ডেন ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। এইখিনি প্ৰায় হৈ গৈছে, এতিয়া এইখিনি কাঢ়ি ল'ম। এয়া আজি আপোনালোকৰ বাবে লৈ অহা ব্ৰেড ৰোলৰ ৰেচিপি। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।